আজি ৰাজ্যখনৰ অন্য ঠাইৰ লগত গৌৰীপুৰত আনন্দ উল্লাসৰ মাজত পালন হৈ আছে লক্ষ্মী পূজা। ধাৰাসাৰ বৰষুণ, ধুমুহা আৰু বজ্ৰপাত নেওচি পালন কৰা দেখা গ'ল গৌৰীপুৰৰ বিভিন্ন ঠাইত লক্ষ্মী পূজা। এয়া হৈছে গৌৰীপুৰ, কাজিগাঁও আৰু আমবাৰীৰ দৃশ্য। বিভিন্ন আনন্দৰ মাজত পালন হৈছে লক্ষ্মী পূজা। বিভিন্ন ভক্তপ্ৰেমী পূজাস্থলীত উপস্থিত হৈ মা লক্ষ্মীক পূজা অৰ্চনা কৰি আছে এনেদৰে। 57 সেই হিচাপে আমি এতিয়ালৈকে যিমান আমি মানে মৰি যোৱা নলৈকে মানে ক'ব লাগিব অলপ মানে বৰষুণ যদি এনেকুৱা নহয় তেন্তে ইয়াতো মানুহটো বহুতেই হয়, গোটেই জাকজমক হৈ থাকে আৰু প্ৰত্যেক বছৰে হৈ থাকিব। কিন্তু আজি হয়তো বতৰ বিয়াৰ কাৰণে অলপ আমাৰ এই ৰাইজৰ মানুহ আহিব। আৰু এই পূজাটো হ'ল আমি পৰম্পৰা হিচাপে আমি হিন্দুত্ব হিচাপে যিটো আমি মা লক্ষ্মী গজাগৰি শ্ৰী শ্ৰী মা লক্ষ্মী সেইটো আমি পূৰ্ণিমা বছৰৰ এনেকুৱা পূৰ্ণিমা দিনা হয়, সেইকাৰণে আমি এইটো আগৰ যিটো ৰীতি নীতি নিয়ম হিচাপে আমি এইটো পালন কৰি আহিছোঁ। গৌৰীপুৰৰ পৰা চাহাবুদ্দিন মোল্লাৰ ৰিপৰ্ট, জনজাগৰণ লাইভ। মেজাকৰি, a house of Assamese traditional wear and ornament. কাপোৰ, বোৱা মেখেলা চাদৰ, পাট মুগা বোৱা আৰু অসমীয়া গহনাৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। ঠিকনা জেইল ৰোড, যোৰহাট। যোগাযোগ 9706375472। আহক আমি সকলোৱে দুৰ্গা পূজা উদযাপন কৰোঁ অসমৰ ঐতিহাসিক থলুৱা প্ৰতিষ্ঠান টুকটুকিৰ নতুন নতুন গহনাৰ সৈতে। অসমৰ সকলোতকৈ জনপ্ৰিয় অসমীয়া গহনা নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান, যি 12টাকৈ ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় বিভিন্ন বঁটাৰে বিভূষিত প্ৰতিষ্ঠান টুকটুকি শ্ব'ৰুমলৈ আহক আৰু ক্ৰয় কৰক ন পুৰণি বিভিন্ন অসমীয়া গহনা, লগতে পাব নিজে বিচৰা ডিজাইন। 9টাকৈ বৰ্ষ অতিক্ৰম কৰা টুকটুকিৰ সঠিক মূল্য আৰু 100% শুদ্ধ অসমীয়া গহনাৰ শ্ব'ৰুম আৰু অনলাইনৰ যোগেদিও ভাৰতৰ যিকোনো ঠাইতে ল'ব পাৰিব নিজে বিচৰা যিকোনো ডিজাইনৰ অসমীয়া গহনা কেৱল টুকটুকি।